নমস্কাৰ মোৰ ইউটিউব চেনেল চৌধুৰী মিক্সাৰ ইউটিউব চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ মাজত ফাৰ্ষ্ট টাইম ব্লগ বনাম আৰু মোৰ জীৱনৰ শেষ মুহূৰ্তৰ কলেজৰ জীৱনীয়া দিন আজি। তো ভিডিঅ'টো চাই থাকক। আজি মই ৰাস্তাত যিবিলাক লগ আছে মোৰ তেওঁলোকক চিনাকি কৰি দিম আৰু আপোনালোকক নিৰ্মল হলৈ মহাবিদ্যালয়খন সম্পূৰ্ণকৈ দেখুৱাম। তো ভিডিঅ'টো আৰম্ভ কৰোঁ, আহক মোৰ লগত আপোনালোকে চাই থাকক। বন্ধু ভাস্কৰ চৌধুৰী, এয়া মোৰ বন্ধু মানস দাস। তো আমি এইটো ৰাস্তাৰে মিৰাপ্ৰীতিৰে হাঁহি ফূৰ্তিৰে গৈ 3 বছৰ পাৰ কৰোঁ নিৰ্মল হলৈ মহাবিদ্যালয়ত। তো আজি অন্তিম দিন পালোহি। তো এই ভিডিঅ'টো মই কোনো ভিউজ বা ছাবস্ক্ৰাইবাৰৰ কাৰণে বনোৱা নাই, জাষ্ট মই স্মৃতিৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। তো বলক আমাৰ লগত ভিডিঅ'টো শেষলৈ চাই থাকক। ओरे मनवा तू तो बावरा है, तू ही जाने तू क्या सोचता है, तू ही जाने तू क्या सोचता है बावरे, क्यों दिखाए सपने तू सोते जाग। তো আৰু এয়া মোৰ বন্ধু ভৱজিৎ ৰয়। আমি যিটো ৰাস্তাৰে 3 বছৰ অহা যোৱা কৰিছিলোঁ, এই ৰাস্তাটো পহুমাৰা নদীৰ মথাগুৰি ভাঙি এই ৰাস্তাটো মানে ভাঙি লৈ গুচি গ'ল। এয়া ভাঙি লৈ গৈছোঁ। ইয়াত দলং, বাঁহৰ আৰ্মি দলং বনাই আছে। তো আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাওক। তো এনেকুৱা অৱস্থা হৈছে আমাৰ, মোটামুটি 1 মাহ ধৰি এনেকুৱা অৱস্থা হৈছে। মানে এনেকৈ কলেজত আহিব লগা হৈছে। ইয়াত দলং বনাই আছে আৰু বেছি দিন নালাগে, 10-15 দিন হ'লে আমাৰ দলংখন হৈ যাব। जाते नहीं कहीं रिश्ते पुराने, किसी नए के आ जाने से जाता हूँ मैं। তো এয়া আমাৰ দলগোসাঁইৰ পবিত্ৰ থানখন। ইয়াত ফাগুনৰ 1 তাৰিখ বুলি এটা সেৱা ল'লোঁ। তো বলক একবাৰ দেখুৱাই দিওঁ আপোনালোকক। तुम प्रेम हो, तुम प्रीत हो, मेरी बांसुरी का गीत। তো আমি পাঠশালা পালোঁ। পাঠশালাৰ ইয়াত আমি চাইকেলবিলাক থৈ দিলোঁ। আমাৰ ঘৰ পুঠিমাৰী ভকতবেইতাত। আমাৰ পুঠিমাৰী ভকতবেইতাৰ পৰা পাঠশালালৈকে আমাৰ 9-10 কিলোমিটাৰমান হয়। আৰু পাঠশালাৰ পৰা পাতাচাকুচি নিৰ্মল হলৈ মহাবিদ্যালয় নাহিবলৈ 9-10 কিলোমিটাৰমান হয়। এনেকৈ আমি 3 বছৰ পাৰ কৰিলোঁ। আজি শেষৰ দিন বুলি ভিডিঅ'টো বনালোঁ স্মৃতিৰ বাবে। তো ভিডিঅ'টো চাই থাকক, ডাইৰেক্ট কলেজত লগ পাওঁ আপোনালোকক। তো এইখনেই হৈছে নিৰ্মল হলৈ মহাবিদ্যালয়। স্থাপিত হৈছিল 1979 চনত। তো বলক ভিতৰলৈ। ব্ৰ তোমাৰ নামটো কি কৈ দিয়া। তোমাৰ নামটো? তোমাৰ ভাস্কৰ চৌধুৰী। এয়া ব্ৰ কৈ দিয়া তোমাৰ নামটো। কল্প, কংকন। আমাৰ গাঁৱৰে হয় এইবিলাক ল'ৰা, মানে বন্ধু। কেনেকুৱা লাগিব আজিৰ পৰা তোমালোকৰ? তো আপোনালোকক লাষ্টত ভিডিঅ'টো দেখাম। আমি এতিয়া এক্সাম আছে, এক্সাম দিলোঁ, তাৰপাছত ভিডিঅ'বিলাক বনাই আছোঁ। তো বলক এতিয়া।
কলেজ আহিবি না তই আহিম বাপৰে হা আপি যাব আহিম আপি যাবা আহিবি না কলেজত আৰু আহিম কিন্তু এইযোৰ ইউনিফৰ্ম আজিৰ পৰা নোহোৱা দাদা তোমাৰ কলেজ আজিৰ পৰা শেষ কলেজীয়া জীৱন তোমাৰ অনুভৱ কেনেকুৱা আজি এই অনুভৱ বহুত ভাল অনুভৱ এনে 3 বছৰ কৰি বহুত আনন্দিত লাগছে অঁ কিন্তু আজি বহুত দুখ চলি গেল মোৰ বুলি নহয় ইমাহ চলি আছে গোটেইকে সুধিছে অঁ গোটেই পৰীক্ষা শেষ হ'ল আজি আনন্দ নাই কিন্তু আৰু অঁ হয় হয় আৰু আনন্দই নাই গোটেই দুখ পৰীক্ষা শেষ হ'লেও গোটেই ভৱিষ্যত উজ্জ্বল কামনা কৰিলি গোটেই ভাল হওক ভগৱানৰ আশীৰ্বাদ লৈ গোটেই ভাল হওক ডাঙৰ কাম কৰক দে বাৰু ভাই হাই হাই আৰু লগ পাম আৰু ভগৱানে নকলে নিশ্চয় লগ পাম আৰু কেতিয়াবা লগ নাপাওঁ দাদা লগ পাম কেনেকুৱা অনুভৱ তোমাৰ কিবা ক'বা নেকি कौन है ये लोग ঠাণ্ডা হ'ব দে আজি অলপ মজা হয় দাদা চকু মানি চাওক দাদা লগ পাম আৰু পাছত লগ পাম আজিলৈ বাই বাই আজিলৈ মানে কলেজীয়া জীৱন চেছ না পঢ়বি আৰু কিবা বিৰাট বিৰাট মই বেয়াক মাতবি বিৰাট বেয়াক মাতবি দে বেয়াক মাতবি দে কেই তাৰিখে আঘোণৰ কেই তাৰিখে বেয়াক মাতবি দে বেয়াক মাতবি দে কেই তাৰিখে আঘোণৰ বেয়াক মাতবি দে কেই তাৰিখে বেয়া 27 দে আপোনালোকক মই ভিডিঅ'টো ভালকৈ বনাম বুলি কৈছিলোঁ ভালকৈ আপোনালোকক সকলোখিনি দেখুৱাম বুলি কৈছিলোঁ কিন্তু ভালকৈ দেখুওৱা নহ'ল গতিকে আমি কলেজৰ পৰা আহিলোঁ আমি কালীঘাট এতিয়া পাইছোঁ কালীঘাটত দোকানত কিবা ঠাণ্ডা কিবা খাই লৈ ঘৰত যাওঁ তো আজিলৈ এইখিনিয়ে আছিল ভিডিঅ'ত যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব থেংক ইউ